নমস্কাৰ বন্ধুসকল, মই পাৰ্থই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ জাপানৰ মায়াবাচী চহৰত। মায়াবাচী চহৰখন হৈছে জাপানৰ টকিঅ' মহানগৰীৰ পৰা প্ৰায় 150 কিলোমিটাৰ আঁতৰৰ এখন চহৰ। এই চহৰখনৰ মাজমজিয়াতেই চিকিচিমা গাৰ্ডেন নামৰ এখন গাৰ্ডেন আছে। এওঁলোকে জাপানী ভাষাত চিকিচিমা কোৱেন বুলি কয়। কোৱেন শব্দটোৰ অৰ্থ হৈছে গাৰ্ডেন। ইয়াত অসংখ্য চেৰি ফুলৰ গছ আছে। আপোনালোকে চাগে মোৰ পিছফালে দেখিছে চেৰি ফুলৰ গছবিলাক। আৰু এয়া নাম মাত্ৰহে, ভিতৰৰ ফালে আৰু আছে। কোৱেনখনৰ ভিতৰৰ ফালে আৰু চেৰি গছ আছে আৰু এই চেৰি গছবিলাক এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে। আচলতে এইখিনি সময়ত জাপানত চেৰি ফুল ফুলাৰ সময় আৰু ইয়াকে চাবলৈ দেখি বিদেশী বহুবোৰ পৰ্যটকে আহি জাপানত ভিৰ কৰেহি। অত্যন্ত ধুনীয়া লাগে আচলতে জাপানৰ এই পৰিৱেশটো এইখিনি সময়ত। গতিকে মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম জাপানৰ এই সময়খিনিৰ এটা আভাস। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু উপভোগ কৰিব সময়খিনি মোৰ লগত একেলগে। ধন্যবাদ। বৰ্তমান কিছুমান চেৰি ফুল ফুলিছে আৰু কিছুমান ফুলিবলৈ এতিয়াও বাকী, কলি হৈয়ে আছে। আকাশখন নীলা হৈ থাকিলে চেৰি ফুলবিলাক বেছ উজ্জ্বল হৈ পৰে। সৰু সৰু ঘৰচিৰিকা চৰাই কিছুমানে কিৰিলিয়াই আছে। লগতে প্ৰচণ্ড বতাহ। চৰাইবোৰে ফুলৰ মাজৰ ৰসবোৰ খাবলৈ জাক পাতি পাতি আহে। এয়া চিকিচিমা গাৰ্ডেনৰ মাজভাগ। খৰালি হাঁহবোৰে ইফালৰ পৰা সিফাললৈ উৰি ফুৰিছে গাৰ্ডেনখনৰ মাজৰ লেকটোত। বতাহ যিমানেই বেছি হয় সিমানেই সোনকালে চেৰি ফুলৰ পাহিবোৰ সৰি পৰে। অকল পাহিৰেই নহয়, কেতিয়াবা একোটাহত থোকো সৰি পৰে। এইকেইটা দিনত মৰ্ণিং ৱাক কৰিবলৈ বৰ ভাল লাগে। চাৰিওফালে অকল ফুল আৰু ফুল। দেখিছে এই চেৰি গছজোপা হৈছে উইপিং চেৰি। বেলেগবোৰ চেৰি নিচিনা নহয়, তললৈ ধুঁ খাই থাকে আৰু ধুঁ খাই থকাৰ কাৰণে কিবা কান্দি থকা নিচিনা লাগে। মই এতিয়া আপোনাক গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ অকণমান। চাৰিওকাষে মোৰ পাছফালে এজোপা উইপিং চেৰি আৰু উইপিং চেৰিজোপা ধুঁ খাই থাকে, মই আগতে কৈছোঁৱেই। গতিকে অত্যন্ত ধুনীয়া হৈছে দেখিবলৈ। এই ৰাস্তাটো চিকিচিমা গাৰ্ডেনখনৰ কাষেদি পাৰ হৈ গৈছে।
দুয়োফালৰ চেৰী ফুলৰ গছবোৰে এটা টানেলৰ সৃষ্টি কৰিছে। এইফালেদি আৰু অলপ আগুৱাই গ'লে এখন বেলেগ গাৰ্ডেন পোৱা যায়। লোকেল মানুহবোৰে চেৰী ফুলা সময়খিনিত কিছুমান লাইট চৌপাশে ওলমাই দিয়ে। এই গধূলি সময়ত ঠাইবোৰ বিৰাটেই ভাল লগা হৈ পৰে। মানুহবোৰে চেৰী ফুলৰ তলত পিকনিক কৰে আৰু এই স্পেচিয়েল পিকনিকটোৰ নাম হৈছে হানামি। নমস্কাৰ বন্ধুসকল, মই আজি আছোঁ মায়াবাচী পাৰ্কত। আৰু মায়াবাচী পাৰ্কখন হৈছে মায়াবাচী চহৰৰ মাজমজিয়াত থকা এখন খুব সুন্দৰ পাৰ্ক। আৰু এতিয়া বেলিটো ডুব যাবৰ সময় হৈছে। আমাৰ তাত থিয়েটাৰ ভাওনা হোৱাৰ সময়ত ইয়াৰ অস্থায়ী দোকানবোৰৰ নিচিনাকৈ এওঁলোকেও খোৱা বস্তুৰ দোকান দি আছে এই ফুলা সময়খিনি। এইটোৰ নাম য়াকিতৰি। জাপানী ভাষাত লিখা আছে, মানে পোৰা মাংস। প্ৰতিখন দোকানৰ সন্মুখতে গ্ৰাহকৰ দীঘল দীঘল লাইন। মই ই জাষ্ট এক্সকিউজ মি বুলি ক'লোঁ। এক্সকিউজ মি মানে জাপানীত সুমিমাছেন বুলি কয়। এইটো জাপানী সোবা নুডল আৰু এইবোৰ সৰু সৰুকৈ কাটি থোৱা অক্টোপাছ। আমিতো জাপানৰ খাদ্য বুলিলে চুচিৰ কথা সকলোৱে জানোৱেই, কিন্তু এইবিধো জাপানৰ এবিধ খুবেই জনপ্ৰিয় খাদ্য। নামটো হৈছে ওকনমিয়াকি। খোৱাৰ সুবিধাৰ বাবে দোকানীবোৰে কাষতে চকী টেবুলৰ ব্যৱস্থাও কৰি দিয়ে প্ৰায়। য'তেই জেগা পায় ত'তেই মানুহবোৰ বহি যায় পাৰ্টি কৰিবলৈ।
আঁতৰত থকা সৌ ওখ ঘৰটো গুণমা প্ৰিফেকচাৰেল অফিচ। প্ৰিফেকচাৰ মানে আমাৰ তাৰ ৰাজ্য নিচিনা। আৰু তাৰ একেবাৰে ওপৰ মহলাত এটা অবজাৰ্ভেটৰী ডেক আছে, য'ৰ পৰা গোটেই চহৰখন ভালকৈ চাব পাৰি। মায়াবাচী পাৰ্কৰ মাজত এখন সৰু নৈ বৈ গৈছে, তাৰ দুয়োকাষে অসংখ্য চেৰী ফুলৰ গছ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো চাই। ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে পৰৱৰ্তী নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।